ক ক এই আগলৈ আহ মই যাব নোৱাৰোঁ আগলৈ আহ মই যাব নোৱাৰোঁ ভিডিঅ' কৰিম যশোদা দেৱী এই তোমাৰ কেনে ব্যৱহাৰ এই প্ৰাণধন কৃষ্ণ আমাৰ গকুলৰ জীৱন তেনেস্থলত সামান্য অপৰাধত তুমি কুপকাৰে বন্ধন কৰিছা যদি নন্দৰাজে আহি দেখা পায় তোমাৰ কিন্তু মংগল নহ'ব ৰুবিনী বাইদেউ কিন্তু সামান্য কাৰণত সকলো দলিবানৰ নষ্ট কৰিছে সেয়েহে তাক এনে উগ্ৰ শাস্তি প্ৰদান কৰা হ'ব আজি কৃষ্ণক শাসন কৰিব পাৰে নে নোৱাৰে যোৱা যশোদা দেৱী তোমাৰ পুত্ৰক তুমি যিয়ে নোকোৱা তাত মোৰ ক'বলগীয়া একো নাই কিন্তু ইয়াৰ পৰা যে তোমাৰ অমংগল সেইটো সুনিশ্চিত মুক্তি হলো
আগতীয়াকৈ কৰি দিলে আমাৰ মোৰ প্ৰাণৰ কৃষ্ণ কোনে এনেদৰে গো পঢ়ে বন্ধন কৰিলে আঘোৰা আঘোৰা কোনে এনেদৰে মোৰ প্ৰাণৰ কৃষ্ণ গো পঢ়ে বন্ধন কৰিলে আজি যদি এই বৃক্ষ কৰি তাই প্ৰাণ গৰমতেন তেতিয়া মোৰ কি অৱস্থা হৈছে আঘোৰা মই নহয় তই কি অপৰাধত মোৰ এই প্ৰাণধন কৃষ্ণক গো পঢ়ে বন্ধন কৰিলি আমি যদি হওঁ বৃক্ষ কৰি তাৰ প্ৰাণ গ'লহেঁতেন তেতিয়া মোৰ কি অৱস্থা হ'লহেঁতেন আৰু এই গকুল ৰাখি কি অৱস্থা হ'লহেঁতেন মোৰ দেহত কিহৰ অভাৱ আছে এই ইচ্ছা কৰিলে মই ৰাতিয়ে যদি বোৱাই দিব পাৰে এনে ফলত সামান্য অপৰাধত তই গো বাঘৰে এই প্ৰাণৰ কৃষ্ণক বন্ধন কৰিলি মোৰ আজিকালি কোনে ৰক্ষা কৰে শান্ত হোৱা নন্দৰাজ নিদিব শান্ত হোৱা নন্দৰাজ সামান্য কাৰণত কন্দল কৰিলে মানুহে আপোনাক মন্দ বুলি হাঁহিব ৰহে বাইদেউ বাধা তেওঁক নিদিব আৰু শুনি বাইদেউ চাওঁ আজি বৃদ্ধানন্দৰ কি কৰিব পাৰে নন্দৰাজ আজি আপোনাৰ কাৰণে যশোৰাত ক্ষমা কৰি দিলোঁ